Hello friends, welcome to my channel. So আজি আমি পঢ়িম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমাসমূহ বা সীমান্তসমূহত কি দেশ আছে হেতু আমি জানিম. So let's move. আমি যিকোনো এখন ম্যাপ স্টাডি কৰাৰ আগতে ফাৰ্স্ট আমি স্টাডি কৰিব লাগিব ইয়াৰে ডাইৰেকশনসমূহ. ম্যাপ এখনৰ ডাইৰেকশনসমূহ. যদি আমি ওপৰৰ ফালে চাও, ওপৰৰ ফালে থাকে নৰ্থ, that means উত্তৰ. তাৰ পিছত তলৰ ফালে থাকে সাউথ. আৰু আমাৰ সোঁহাতে থাকিব ইষ্ট আৰু বাওঁহাতে থাকিব ওয়েস্ট. এতিয়া যদি আমি ইয়াৰ পৰা স্টাৰ্ট কৰো, ইন্ডিয়া, এইটো হল আমাৰ ইন্ডিয়া আৰু ইয়াৰে একেবাৰে বাউন্ডাৰীত কি আছে? পাকিস্তান আছে. তাৰ পিছত পাকিস্তানৰ পিছত আছে বৰ্ডাৰ কাউন্ট্ৰি আফগানিস্তান. আৰু এইটো ফালে যদি চাও আমাৰ ইয়াত আছে চাইনা আৰু এইটো ফালে আছে নেপাল, এইটো ফালে আছে ভূটান আৰু ইয়াতে আছে ম্যানমাৰ আৰু ইয়াতে আছে বাংলাদেশ. বাংলাদেশ আছে মাজত. তো আমি এই সাতটা কাউন্ট্রি আমাৰ ইন্ডিয়াই ল্যান্ড বৰ্ডাৰ শেয়াৰ কৰে. বাকি যদি চাও আমি ইয়াতে শ্ৰীলংকা. শ্ৰীলংকাও আমাৰ বৰ্ডাৰ কাউন্ট্রি হয়, কাৰণ শ্ৰীলংকাই এটা জলসেতু শেয়াৰ কৰে আমাৰ লগত, ইন্ডিয়াৰ লগত. আৰু এই জলসেতুটোৰ নাম কি? এইটো হল খুব পৰিচিত, কাৰণ এইটো হল ৰাম সেতু. শ্ৰীলংকা আৰু ইন্ডিয়াই এটা জল বৰ্ডাৰ শেয়াৰ কৰে, এইটো হল ৰাম সেতু. ৰাম সেতুৰ থ্ৰুইদি শ্ৰীলংকা আৰু ভাৰতৰ তামিলনাডু এইফালেৰে সোমাব পাৰি. আৰু আমি যদি চাও কি সাগৰে আমাৰ ইন্ডিয়াৰ লগত লাগি আছে, তেতিয়া হলে ইয়াতে আমি চাব পাৰো আৰবিয়ান সি আৰু এইফালে আছে ইণ্ডিয়ান অচিয়ান. ইণ্ডিয়ান অচিয়ান আছে. আৰু আমাৰ কি ষ্টেট একেবাৰে সাগৰৰ পাৰতে আছে, বাকি কি চিটি আমাৰ একেবাৰে সাগৰৰ পাৰত আছে, এইটো যদি চাও ইয়াতে মুম্বাই আৰবিয়ান সি একেবাৰে কাষতে আছে. ইয়াতে আছে গোৱা, তাৰ পিছত এইফালে আছে কেৰেলা আছে, ইয়াতে আছে তামিলনাডু, ইয়াতে আছে অন্ধ্ৰপ্ৰদেশ, এইফালে আছে উৰিষ্যা আৰু কলকাতাৰ মানে ওয়েস্ট বেংগলৰ কিছু পৰ্চন ইয়াতে লাগি আছে. তাৰ পিছত নেক্সট মুভ টু দা নেক্সট স্লাইড. সো ইণ্ডিয়াৰ সকলোতকৈ লংগেষ্ট বৰ্ডাৰ হল ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰ, আৰু এইটো দৈৰ্ঘ্য হল 2582 মাইলছ, আৰু এইটো ৱৰ্ল্ডৰ 5th লংগেষ্ট বৰ্ডাৰ হয়. আৰু সকলোতকৈ শৰ্টেষ্ট বৰ্ডাৰ হল 19 মাইল বৰ্ডাৰ, যিটো হল শ্ৰীলংকা আৰু ইণ্ডিয়াৰ বৰ্ডাৰ. ইণ্ডিয়াৰ আন্দামান আৰু নিকোবৰ আইলেণ্ড এইটো এটা মেৰিটাইম বৰ্ডাৰ শেয়াৰ কৰে কাৰ লগত? থাইলেণ্ড, ম্যানমাৰ আৰু ইণ্ডোনেছিয়াৰ সৈতে. সো আজিলৈ ইমানে. নেক্সট আমি আকৌ চাম অসমৰ মেপ. থেংক ইউ.